back to my vlog. বৰ্তমান মই এতিয়া ঘৰলৈ গৈ আছোঁ। চ' ইয়াৰ গাড়ীত আছোঁ আমি। এতিয়া মাহঁত আছে। চ' বাকী পৰিৱেশ তাত গৈ দেখুৱাম বা ৰাস্তাত ভাল ভাল চিনেৰি থাকিলে মই আপোনালোকক দেখুৱাম। কাৰ্বি আংলঙৰ পিনে হয় ঘৰটো মানে নেপায়গৈ আৰু বহুত ধুনীয়া ধুনীয়া চিনেৰি আছে। চ' গৈ থাকোঁ। বাই বাই, চাই থাকক ব্লগটো। আগতে মই কলেজৰ ভিডিঅ' এটা দিছিলোঁ, কিবা কাৰণত মোৰ সেইটো ভিডিঅ' ডিলিট হৈ গ'ল আৰু মোক ইনষ্টাগ্ৰামত মেছেজ কৰি আছে যে আই মেকআপৰ ওপৰত ভিডিঅ' দিব লাগে। চ' শীঘ্ৰে মই দি আছোঁ। প্লিজ অকণমান টাইম দেৰি হ'ব পাৰে, মই আহি লওঁ, তাৰপিছত আপোনালোকক দিম আই শ্বেডৰ ওপৰত মেকআপ। ভিডিঅ'টো চাই থাকক, কিবা ভাল লাগিলে আমি আহি আছোঁ। ইমান ধুনীয়া চোৱা কথা আৰু দেখুৱাম। চাহ বাগান। চ' এই দোকানত কাপোৰ কানি চাই আছোঁ। আহি ঘৰ পালোহি। ঘৰ পাই কিনি ভাত চাত খালোঁ। বস্তু এটা দেখুৱাম দেই, এই যে পলু বুলি যে কয়, এয়া পলু। আমাৰ তাত পোহে মানে পলু। এই যে মুগা পাত এৰী পাত বনায়, এয়াই হয় এয়া পলু। এইটো মুগা কালাৰ, এইটো বগা কালাৰ, পাটৰ ছেট চাটৰ ছেট যে বনায়। আৰু আছে দেখুৱাইছোঁ, এয়া। চ' ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব দেই। বাই বাই।